मा इसेबां दुखुनांथाव बिमानि अननाय। गावनि गोरबोनिफ्राय जोनोम मोननाय थैनाय फिसानि गोथै सहखौ बेंखननानै लादों मासे मैदेर बिमाया। बे नुथाया जादों उदालगुरि जिल्लानि सिङाव थानाय गेरुवाझार ओनसोलनि सायाबस्ति गामिनि। आबाद फोथाराव माइ मोनजानायनि जाहोनाव गंगार हाजोनिफ्राय ओंखारबोनाय बिमा फिसानि जरासे मैदेरा मिथिस्लाबै जेबो जाहोन गैयाबालानो अबथिरायै फिसाखौ खोमानांदों मैदेर बिमाया। थैनाय फिसानि देहाखौ हाग्रा बिफाननि मावसुमाफोरा फबनो नागिरब्लाबो साखाथियाव थांनो होआखै मैदेरनि बिमाया। थारैनो बे नुथाया सासे बिमाया गावनि गोरबोनिफ्राय जोनोम मोननाय गथ'खौदि बेसेबां जिउयै माहामै मोजां मोननाय अननाय दं, बे बाथ्राखौ फोरमान खालामबाय दुखुनांथाव मैदेरनि बिमाया। बे जाथायनि सोमोन्दै ओनसोलनि रायजो राजाफोरा मा फोरमायदों खोनासंनि। আমি জানিব পৰা মতে স্থানীয় ৰাইজে যেনেকৈ আমাক ইনফৰমেশ্যন আমি পালোঁ তেখেতসকলৰ যোগেদি প্ৰায় ৫টামান বজাত ৰাতিপুৱাৰ ভাগতে এই ঘটনাটো আজি ঘটিত হৈছে আৰু সঁচাকৈ দুখ লগা বিষয় হয় আৰু অতিকৈ দুখ লগা বিষয়। আজি আমি দেখা পাই আছোঁ যে মাকে পোৱালিটোকে এৰি থৈ কিনে এতিয়ালৈকে বৰ্তমানলৈকে যোৱা নাই। কাৰণ যিটো মৰম, যি চেনেহ আমি দেখা পাইছোঁ সেইটো আমি যদিও জীৱ হয় কিন্তু জীৱ হ'লেও সেই মৰমটো আমি সম্পূৰ্ণভাৱে দেখা পাইছোঁ। আৰু খাদ্যৰ সন্ধানত যিটো যি অভাৱত বনাঞ্চলত যিটো খাদ্যৰ অভাৱত আজি আমাৰ এই সাধাৰণ ৰাইজৰ সেই খেতি বাতিৰ মাজতে হওক খেতি পথাৰৰ মাজতে হওক আহি কিনে তেখেতসকলে বা আমাৰ বনৰীয়া হাতীয়ে গাঁৱত সোমাবলগীয়া হৈছে। সাধাৰণ ৰাইজৰ যি দুখীয়া ৰাইজৰ খেতি বাতিৰ মাজত সোমাবলগীয়া হৈছে। তো এই খাদ্যৰ সন্ধানত যি অভাৱ হৈছে বনাঞ্চলত আজি তাৰিখত তেনেকুৱা খাবলগীয়া একোৱেই নাই। তাৰে একমাত্ৰ অভাৱত আমাৰ এই সাধাৰণ ৰাইজৰ খেতি বাতিত সোমাবলগীয়া হৈছে। একমাত্ৰ খাদ্যৰ অভাৱতে আমি জানিব পৰাকেতো তাকে ক'ব পাৰোঁ যে খাদ্যৰ অভাৱত আজি এই বনৰীয়া হাতীয়ে আমাৰ সাধাৰণ ৰাইজৰ মাজত আহিবলগীয়া বাধ্য হৈছে। প্ৰায় 400 মিটাৰ হয়, কাৰণ এইটো চাওক আমাৰ বন বিভাগে আহিছে, আমাৰ DFO আহিছে, আমাৰ ৰেঞ্জাৰ আহিছিলে, তাৰপিছতে গোটেই টিমটো প্ৰচেষ্টা চলাইছিলে, তিনিটা JCB লগাইছিলে, কিন্তু তেখেতসকলৰ প্ৰচেষ্টা ছাকচেছ নহ'লে। কিন্তু কিয় নহ'লে সেইটো মই নিজ চকুৰে চাইছোঁ, কাৰণ মই নিজে ইয়াতে উপস্থিত গ্ৰাউণ্ডত আছিলোঁ। আজি ৰাতিপুৱা 7টামানৰ পৰাই আছিলোঁ। তো তেতিয়া গম পাইছোঁ যে দেখি আছোঁ যে মাকে কোনো পধ্যে এৰি দিব বিচৰা নাছিলে। তাই কোনো ধৰণত এইটো প্ৰচেষ্টাত সফল হ'বলৈ দিয়া নাছিলে আৰু এতিয়ালৈকে নেৰিলে। কিন্তু মাকে যিটো কৰুণ মৰম, এই মৰমৰ কাৰণে এই পোৱালিটোক এৰি থৈ যাব বিচৰাই নাই আৰু এতিয়ালৈকে আচলতেই যোৱা নাই আমাৰ বনাঞ্চললৈ। কিন্তু আমাৰ বন বিভাগে বহুত প্ৰচেষ্টা চলাইছিলে, চেষ্টা কৰিছিলে। হয়তো মাজতে অপেন ফায়াৰিং হৈছে, ব্লেংক ফায়াৰ কৰিছে, কিন্তু এইবিলাকত তাই কোনো ধৰণত কেয়াৰ নকৰি, ভয় নকৰি বা কোনো ধৰণৰ তাই এইবিলাকৰ লগত আঁতৰি যোৱা নাই তাৰ পৰা। আৰু এতিয়ালৈকে কিমান সময় হ'লে প্ৰায় 5টাৰ পৰাই ইয়াতে আছে আৰু তেনেকুৱা ইয়াৰ পৰা লৰচৰ হ'ব বিচৰা নাই। আমি ভাবোঁ যিহেতু খাদ্যৰ সন্ধানত খেতিৰ মাজতে আহিছিলে, কিন্তু আমি যিহেতু ডিপাৰ্টমেণ্ট আহিছে, ফৰেষ্ট বিভাগ আহিছে আৰু নিশ্চয় আচলতে আগন্তুক আৰু তেখেতসকলে চাব, জানিবলৈ চেষ্টা কৰিব বা উলিয়াবলৈ চেষ্টা কৰিব যে কেনেকৈ এই ঘটনাটো আজি ঘটিছে আৰু কেনেকৈ কিহৰ কাৰণে বা মানুহৰ মাজত এৱাৰনেছ নাই নেকি বা এৱাৰনেছ কৰিবলগীয়া আৰু বহুত বাকী আছে নেকি। আমি দেখিবলৈ পাইছোঁ এতিয়া কাৰেণ্টৰ তাতো বহুত হয়, তেনেকুৱা হয়তো আছে, নাই বুলি নহয়, কিন্তু তেনেকুৱা এইটো কোনো চৰকাৰী নহয় আৰু কোনো তেনেকুৱা গভৰ্ণমেণ্টৰ অৰ্ডাৰো তেনেকুৱা নাই লগোৱা বুলিও আমি গম পাইছোঁ। কিন্তু আচলতে এতিয়ালৈকে প্ৰমাণিত হোৱা নাই যে ইলেক্ট্ৰিফিকেশ্যন বা এইটো কাৰেণ্টৰ কাৰণে যে এই অঘটনটো হৈছে, সেইটো কিন্তু বৰ্তমানলৈকে আমিও ফ'কাছত আহিলেহে আগন্তুক দিনত আমি সকলোৱে গম পাম। বিগত বছৰত বহুকেইটা হাতী মৃত্যুমুখত পৰিছে, এই ক্ষেত্ৰত আপুনি কি? বিগত বছৰত বিভিন্ন কাৰণতে হাতীয়ে হয়তো মৃত্যুবৰণ কৰিবলগীয়া হৈছে। আমাৰ বনৰীয়া হাতীৰ মৃত্যুবৰণ হৈছে বিভিন্ন কাৰণত, যেনিবা খাদ্যৰ সন্ধানত হ'ব পাৰে, অভাৱত, খাদ্যৰ অভাৱত, বা ধৰক ইলিগেলি ইলেক্ট্ৰিফিকেশ্যন যিবিলাক কৰে, ইলিগেলি যিবিলাক ৱায়াৰ লগাই পেলাই প্ৰটেকশ্যন কৰে। আৰু হয়ও দুখীয়া মানুহে
একমাত্ৰ যিটো মানে তেখেতসকলৰ পেটটো চলাইছে খেতি বাতিৰ যোগেদি আমাৰ এইটো হৈছে বাগান আৰু খেতি বাতি কৰা অঞ্চল মূল খাদ্যটো হৈছে খেতি বাতি আৰু বাগান এই দুটাতে মানুহে যিহেতু মানে নিৰ্ভৰ কৰি আমাৰ জীৱিকা চলাবলগীয়া হৈছে পৰিয়াল মানে পুহিবলগীয়া হৈছে তাৰ কাৰণে এই দুটাই কাৰণটো হ'ব লাগে একটো মানে যিটো এৱাৰনেছ নাই বৰ্তমান সেই এৱাৰনেছটো আমাৰ যদি কৰিব পাৰিলে আৰু আমাৰ ফৰেষ্ট বিভাগে যদি সহায় সহযোগিতা কৰি NGO সকলে যদি আমাৰ দায়িত্বটো লৈ পেলাই যে এৱাৰনেছ কৰিব পাৰে তেতিয়াহে নিশ্চয় কিবা এটা আমাৰ আগন্তুক দিনত ভাল এটা ৰিজাল্ট আহিব বা আমি দেখা পাম বুলি আশা কৰিছোঁ